এই কোৱা দেউতা তই বিড়ি খাইছ নেকি হা বিড়ি সেইটো আকৌ কি বস্তু ইটো তই অলপ আগত বাথৰুমত যে ফুক ফুক কৰি টানি আছিলি যে গোটেই বাথৰুমটো বিড়িৰ গোন্ধ হৈ গৈছে বিড়ি সেইটো কি বস্তু আকৌ গোন্ধৰে ভৰ্তি হৈ গৈছে কথা ক তই বিড়ি খাও নেকি হে দেউতা বিড়ি কেনেকৈ খায় কেনেকৈ ধৰে সেইটোৱে নাজানো আৰু খোৱাৰ কথাটো দূৰৰে কথা নহ'লে বাথৰুমত বিড়িৰ গোন্ধ ক'ৰ পৰা আহিলেতো বাথৰুমত সোধা গৈ আকৌ মইনো কেনেকৈ জানিম মোৰ মতে চাগে কাষৰ ঘৰৰ কোনোবাই খাইছিলে চাগে তাৰে গোন্ধ আহিছে কাষৰ ঘৰত বিড়ি খালে তাৰ গোন্ধ কি বাথৰুমত আহে নেকি হে কাষৰ ঘৰত যদি মাংস বনায় তাৰ গোন্ধ যদি আমাৰ ঘৰত আহিব পাৰে কাষৰ ঘৰে যদি বিড়ি খায় তেনেহ'লে আমাৰ বাথৰুমত গোন্ধ কিয় আহিব নোৱাৰে আচ্ছা ঠিক আছে বাৰু বাচিবলৈ বে ক চালা চুটিয়া কালি এটা বিড়ি নিয়া নামত চালা গোটেই পেকেটটো উঠাই লৈ বিড়ি কি সেইটোৱেই নাজানো বিড়ি কেনেকৈ ধৰে সেইটোৱেই নাজানো ন আল্লাহ এই ল'ৰা তোৰ আজি ৰিজাল্ট দিছে ন ৰিজাল্ট কিহৰ মানে ইউনিট টেষ্টৰ কিমান পালি 45 মিছা কথা কৈছ হা 25 পাই 45 পোৱা বুলি কৈছ লাজ লগা নাই হা তোৰ ক'বলৈ হা সৰি টেলিং মিষ্টেক কিমানৰ পৰীক্ষা আছিলে 50 মিছা কথা 60ৰ পৰীক্ষা আছিল তোৰ জানে মোক কিয় দি আছা মই চাইছো তই কিমান মিছা কথা ক'ব পাৰ অলপো লাজ লগা নাই ন তোৰ হা পঢ়া শুনা কিয় কৰি আছ এৰি নিদিয় কেলে ডাইলগ মানে ষ্টাৰ্ট হৈ গ'ল এতিয়া মই ডাইলগে মাৰো ইফালে গগৈ ল'ৰাই 50-60 পায় তই কিমান পাৱ 25 ইন্দ্ৰ মাত্ৰও তোৰ লাজ নাই ন হা হা তোৰ লগত তাৰ তুলনা কৰিব আহিছা কিয় নকৰিম 10 নম্বৰত কৰিম যা চাগৈ যা তই চাগৈ যা যা কি আছে নেকি মই তাক দেখিম যে দেখি পোৱা নাইতো ডাঙৰ কথা ক'বলৈ আহিছ তই তাক দেখি কিবা শিকিবি যা তুমি মোৰ লগত তাৰ তুলনা নকৰিবা কাৰণ তাৰ 6 ইঞ্চি মোৰ 6.5 ইঞ্চি মানে কাৰণ তাৰ হ'ল আইফোন মোৰ হ'ল ৰিয়েলমি কৰা এতিয়া তুলনা নিজকে বেলেগৰ লগত তুলনা কৰিছ হ